মৰ্ণিং কৈ দিয়া এটা মৰ্ণিং। আজি 8:30 বাজিলে, গালি খালোঁ আৰু কালি মানে শুওঁতে 10টা বজাত শুবলৈ বিচনাত আহিছিলোঁ, মানে কিবাকিবি হ'ল পৰিস্থিতি এটা, পিছত শুওঁতে 2টা বাজিছে। এতিয়া 8:30 হ'ল বেটি, 8:30 হ'ল। আজি আইতাই শুলে, ৰ'দ ওলালে হৈছে আৰু ধুনীয়া কাম। আজি চাগে আজৰি হওঁতে 12টামান বাজিব, ৰুটি চাহ খাওঁতে। ৰ'দ ওলালে এতিয়া। ঠিক আছে জুম বেটা, খেলি আছা? আহা, মোৰ কাম হৈ গ'ল। এতিয়া বিচনা চাফা কৰি ৰুমটো চাফা কৰিলে হ'ল আৰু বেটো মই শুৱাব পাৰিম এতিয়া। এইজনী খেলি আছিলে মানে দেই, বা ভাল ছোৱালী দেই, খেলি আছিলা? এইজনী ইমান দেৰি ধুনীয়াকৈ খেলি আছিলে, ইজনী লাজ কৰিছা নেকি? লাজ কৰিছা নি? লাজ কৰিছা? লাজ কৰিতেও খেলি আছা? ভাল ছোৱালী দেই। মোৰ কাম বন হৈ গ'ল, এতিয়া কাম হৈ গ'ল। তোমাক এতিয়া শুৱা দেই। সেইটো দেখিছানে বেটু, টোপনি পাহাৰ পাই গ'লা। দুপৰীয়া হ'ল, মই চব্জি কাটিব যাব লাগে। এইটো চব্জি কাটি আহিলোঁ। আজি পচলা আৰু আলু বনাইছে মায়ে। আমাৰ মায়ে মানে পচলা বহুত ধুনীয়াকৈ বনায়। থাকা দে, মই চব্জি কাটোগৈ। তুমি ইয়াতে খেলি থাকা, মই মোবাইলটো থৈ গৈছোঁ। এনেকৈ থৈ গৈছোঁ মোবাইলটো, তুমি খেলি থাকা। পৰি যাবা আকৌ, চাবা এটা পৰি যাবা। পৰি যাবা নহয়, গাড়ী কাটি থৈ গৈছোঁ চাইডত। খেলি থাকা দেই এটা, মই চব্জি কাটি আহিম। পৰি যাবা। তোমাৰ খেলা বস্তুকেইটা হৈ গ'ল। তোমাৰ খেলা বস্তু ৰ'বা আকৌ কান্দি লৈছোঁ। তোমাৰ খেলা বস্তুটো ক'ত গ'ল বাৰু জানা? ৰ'বা দেই, ৰ'বা খাৰু পৰা ধুই আনি দিছোঁ, ৰ'বা। এই লোৱা দেউতা, এইকেইটা লৈ খেলি থাকা দেই। তোমাৰ খেলা বস্তু ক'ত গ'ল বিচাৰিব নহয়। নহয় দেই, এইটো এইফালে ভাল চোৱা, এইফালে ল'বা দেই, ইয়াত থৈছোঁ। আজি আমাৰ পাকঘৰত বনিব পচলা। আমাৰ প্ৰতি সাজতে মছলা লাগিবই, আৰু এয়া আমাৰ মাষ্টাৰ মাইণ্ড ৰান্ধনি। এয়া হৈ গ'ল দুপৰীয়াৰ কাৰণে। পাকঘৰৰ পৰা অলৰেডি আহিলোঁ। বেটিক দেউতাই লৈ গৈছে অকণ ফুৰাবলৈ। এটা সঁচা কথা,
কেঁচুৱা ল'ৰা ছোৱালী চম্ভালাতকৈ মানে কাম বন কৰি থকাই ভাল, অকণমান শান্তি। দেউতাই লৈ গৈছে। মই এটা অনলাইনত বস্তু দিছিলোঁ, সেইটো মই আনবক্সিং কৰিম এতিয়া, দেখুৱাইছোঁ। ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ। ফ্লিপকাৰ্টৰ বস্তুবিলাক ছেম নাহে, কিন্তু ইমান বেয়াও নাহে। এইটো মই এতিয়া আনবক্সিং কৰিম। বেড কভাৰবোৰ যে কাপোৰটো একদম বেয়া আহে কিছুমান। এয়া এইখন এইটো কি ধৰিব পাৰিছেনে? শাৰী যেন লাগিছে ন? শাৰী নহয় কিন্তু। গ্ৰীণ স্কিন হয়। মোক দৰকাৰ আছিলে, মই অৰ্ডাৰ কৰিলোঁ। আৰু কি কৰিম, কি কামৰ কাৰণে লৈছোঁ মই নিশ্চয় পিছত দেখুৱাম। আৰু ইয়াৰ লগৰ বস্তুকেইটা অহা নাই, সেইকেইটা আহিলে কমপ্লিট হোৱাৰ পিছত মই দেখুৱাম। ছোৱালীজনী অকণমান ওলাই যাওঁতে আপোনালোকৰ লগত এটা মই কুৱেশ্যন কৰি লওঁ। মোৰ মানে কি হয়, সুধিবলৈ মন যায়। প্ৰত্যেকজনী ছোৱালীকে, মহিলাকে, নাৰীকে আমি যে বিয়াৰ সপোন দেখোঁ, বিয়াৰ হোৱাৰ পাছত আমি মানে এনেকৈ ফুৰিবলৈ যাম, এইটো কৰিম, সেইটো কৰিম। কিমান আগৰ পৰা কাপোৰ কানি লয়। মই বিয়াত এইযোৰ পিন্ধিম, বিয়াৰ পিছত হাজবেণ্ডৰ লগত ওলাই গ'লে মই এইযোৰ পিন্ধি যাম, ঘৰত থাকোঁতে মই এইযোৰ কাপোৰ পিন্ধিম। মোৰ সুধিবলৈ মন যায়, আমি যিবোৰ কল্পনা কৰোঁ, এই কল্পনাবোৰ আপোনালোকৰ বাৰু পূৰণ হৈছেনে? বা আপোনালোকে যেনেদৰে বিচাৰিছিলে মেৰিড লাইফটো, ঘৰখন তেনেকুৱা আগতে যেনেকুৱা পাইছিলে, কিন্তু বিয়াৰ পাছতো সেই একেই আছেনে? অকণমান পৰিৱৰ্তন হৈছে? সুধিবলৈ মন যায় মোৰ আপোনালোকক, আপোনালোক সুখীনে? আৰু যদি ভাবিছে যে মই সুখী নহয়, তেতিয়াহ'লে তাৰ পইণ্টকেইটা কি? বা আপোনালোকে অসুখী হৈও কম্প্ৰমাইজ কৰিছে নে সেই সমস্যাটো সমাধান কৰিবলৈ আপোনালোকে চেষ্টা কৰিছে? আৰু চেষ্টা কৰাৰ পিছত আপোনালোকে কিমান দূৰ সফল হৈছে? এই প্ৰশ্নবোৰ মোৰ বিশেষকৈ বিবাহিত মহিলাবোৰক মোৰ সুধিবলৈ মন যায়। এতিয়া ঝজ কৰি আহিলে, সেয়া এতিয়া তেল মালিচ কৰি দিম, কাপোৰ পিন্ধাই দিম ন? এটা হয় নাই? কৈ দিয়াচোন, মই ঝজ কৰি আহিলোঁ, শুম এতিয়া ন? ঝজ কৰি আহিলা, যাওঁ বেটা, যাওঁ ঝজ কৰি আহিলা, তেল মালিচ কৰি দিব লাগে। সেয়া যাওঁ, এনেকৈ দিয়া, এনেকৈ দিয়া আকৌ, যাওঁ। সেইটো তোমাক দেখুৱাই আছোঁ, তোমাক গম পালা? গম পালানে নাপালা? হা, গম পাইছা? গম পাইছা? গম পাইছা? তোমাক দেখুৱাই আছোঁ, গম পাইছা তুমি ন? গম পাইছানে? এনেই বাৰু গা ধোৱা আগতেই মালিচ কৰি ল'ব লাগে। মালিচ কৰি পেলাই ব্যায়াম চ্যায়াম কৰাই পেলাই গা ধুৱাব লাগে, সেইটো জানো। কিন্তু ইমান গৰমত মানে মোৰ গা ধোৱা আগত তেলটো তাই গাত লগাবলৈ বেয়া লাগে। সেইকাৰণে গা ধোৱাৰ পিছত তেলখিনি সানি দিলে তাই অলপ কমফৰ্ট পাব নিচিনা লাগে। সেইটো কাৰণে গা ধোৱাৰ পিছতে তেল ঘঁহি দিওঁ। গৰম উঠিব কিন্তু এটা এতিয়া, গম পাইছা? তেল ঘঁহিয়ে দিছোঁ, যিহে গৰম পৰিছে নহয় আজি। তোমাৰ গৰমে উঠিব, যিহে তোমাৰ গৰম। এই টেষ্টটো অ' পজিটিভ হয়, ভালনে বেয়া নাজানো আৰু গৰমটো বহুত বেছি। গৰমটো যাওঁ বেটা, ভালকৈ মালিচ কৰিছোঁ, তোমাকে দেখাই আছোঁ, তোমাকে পিছফালে সিমান ভালকৈ মই মালিচ দিব নাজানো। কিন্তু হেৰি, তাই যেতিয়া জন্মৰ এসপ্তাহ হৈছিল, তেতিয়া এনেই যেনেকুৱা ধাইবুঢ়ী থাকে ন, বিহাৰী, তেনেকুৱা এজনী আহিছিল। আৰু আহি তাইক অকণমান হেৰি কৰি দিছিল, এইটো মালিচ চালিচ কৰি দিছিল। তাৰপিছত কি হ'ল, সৰু সৰু ৰঙা গোটেই গাটোতে গুটি উঠি মিঠাতেল লগাই পেলাই মালিচ কৰি দিছিল। আৰু ভয়তে মই ভাবিলোঁ বেছি হ'ব নেকি, সেই মালিচ কৰিবলৈ নিদিলোঁ। পিছত আমি ইউটিউবত চাই এনেকৈ দুমাহমান মালিচ কৰিলোঁ। ইউটিউবততো ভালকৈ দিয়ে, সেইটো ভালকৈ চাই ল'লেতো হৈ যায়, ধাইবুঢ়ী নলগালেও হয়। ধাইবুঢ়ীয়ে মালিচ কৰা মোৰ এটা ভিডিঅ' আছে, মই দেখাম। এনেকুৱা জোৰকৈ মানে হেৰি কৰি দিয়ে নহয়, চাই থাকিলে এনেকুৱা কিবা দুখ পাব নেকি তেনেকুৱা লাগি যায়। ইমান জোৰকৈ মানে ভৰি হাতবোৰ মালিচ কৰি দিয়ে নহয়। ৰ'বা, চবেই কয় তোমাৰ নাকটো চেপেটা বুলি।
নহয় বেটা নাকটো চুবও নিদিয়া নাকটো চুবলৈ নিদিয়া 1 2 3 4 5 6 7 কি কৰিলি 8 9 পট কৰিছে 10 পট কৰিছা 1 2 3 4 5 6 7 8 9 10 হ'ল 1 2 3 4 5 6 7 8 9 10 জানিছ নে বেটা পাৰিছ নাই কি হাঁহে তাই মানে ইমান ভাল পায় এনেকৈ কৰি দিলে হাই দে গেট হাই দেচোন গেট বেটা গেট হাই দিয়া নাকটোৱে চেপেটা হ'লেও ছোৱালীজনী তাইৰ জন্মচুলি এতিয়ালৈকে কাটাই নাই কিছুমানে কয় বাছ ওলোৱা সময়ত মানে জন্মচুলিটো কাটি দিব লাগে বুলি কিন্তু বাছ ওলাওঁতে আমাৰ সংঘৰ মানুহ ন ইমান মানে কি নিয়মত বাহি কৰে নাজানো মানে চুলিটো কেতিয়া কাটে বা কেনেকৈ নাজানো একো তো চুলিখিনি দীঘল হৈছে ঘৰ যাওঁতে এবাৰ কৈছিলে ছাইডবিলাক মানে এনেকৈ কাটি দিবলৈ নহ'লে গৰমত তাই দিগদাৰ পাব বুলি মই নাই কথা আৰু তাই কি হৈছে এই চুলিখিনি পিছত মানে চুলি নাই গাৰুটো শুৱাওঁতে মানে লদা হৈ গৈছিলে চুলিখিনি আৰু মই কি কৰিলোঁ কেঁচিয়ে কাটি দিলোঁ দিয়াৰ পিছত মানে তেনেকুৱাই হৈ গ'ল চাব এতিয়া কাপোৰ পিন্ধি বাইদেউ দেই জানো জানো কাপোৰ পিন্ধি দিবা গান শুনিবা বাইদেউ গান Native mode. Berapa kan? Gan berapa deh? Oh. Siapa yang berapa? Vale, será. অকণমান শুইছিলোঁ ভাতকেইটা খাই কিন্তু গোটত মেছেজ আহিছে যে এতিয়া ইমিডিয়েট পান কাৰ্ড ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড লৈ নিজৰ চাইন মাৰি মানে ফৰ্ম ফিল আপ কৰি নিজে চাইন মাৰিব লাগিব জীৱিকা বাইদেউ আহিছে আমাৰ এটা আত্মসহায়ক গোট আমি খুলিছোঁ আজিকালিতো মানে চব বেছিভাগেই গোটত আছেই গোটত নথকা মানুহ মানে নাই বুলিয়ে ক'ব পাৰি
আৰু সেই হিচাপে মানে 3 মাহৰ পৰা আমাৰ যিটো গোট মানে মানুহ গোটাওঁতে 12জনী মানুহ মানে গোটাওঁতে 3 মাহ সময় লাগিছে। এতিয়া আকৌ কিবা বোলে খবৰ আহিছে গোটবিলাক লোৱা নহ'ব নে কিবা, সেইকাৰণে মানে ইমিডিয়েট আমাৰ মানে গোটটো আমি ক্ৰিয়েট কৰিছোঁ। সেইটো কাৰণে মানে বেংকৰ কাম কাজবিলাক কৰিছে। এতিয়া কাইলৈ জীৱিকা বাইদেউ আহি কৈছে কাইলৈ লাষ্ট ডেট, আজিয়ে মানে লাষ্ট, চবেই ফৰ্ম ফিল আপ কৰি চাইন মাৰিব লাগে। এতিয়া এইমাত্ৰ গোটত মেছেজ আহিলে, গতিকে মই এতিয়া তালৈ যাব লাগে আৰু যাওঁ। আমাৰ ছোৱালীজনীলৈ বৰ বেয়া লাগে দেই, খেলা বস্তু নাই তোমাৰ। কি খাইছে আজি চাওঁ? যি পোৱা তাকে খাই থাকা ন? হে যি পোৱা তাকে মুখত ভৰাই দিয়া। এইটো লোৱা, বাতিটো লোৱা, লোৱা এইটো খোৱা, লোৱা। ইছ ৰাম, কেনেকৈ ভৰাইছে চাওকচোন তোমাৰ, গোটেই পাউডাৰ টেমাতে মুখত ভৰাই দিছে। এইটো লেতেৰা, দিয়া এইটো, দিয়া বেটা, এইটো দিয়া, দিয়া এইটো, সেইটো বাতিটো লোৱা, এইটো চাফা দেই। দাদা খেলা বস্তু আনিবলৈ গৈছিলোঁ নহয় কালি, নাপালোঁৱে একো তেনেকুৱা। কি হ'ব, আমি চাহ খাই লওঁ দেই, আমি চাহ খাই লওঁ। লেট্ৰিন কৰিলা নি? অকণমান দেৰি থাকা, হাগিছোঁ পিন্ধোৱা আছে, থাকক মই এইটো বেছি দেৰি হোৱা নাই পিন্ধোৱা। যাম বুলি ওলালোঁ, নগ'লোঁ। গধূলি হ'ল আৰু তেনেকৈ গধূলি ঘৰৰ পৰা ধৰিলোঁ ওলাই যাবলৈ অকণ বেয়া লাগিলে, কিবা ক'বও পাৰে বুলি তেনেকৈ। যিহেতু গোটত মানে তেনেকৈ মা নাই, মই গোটত সোমালোঁ, তেনেকৈ আকৌ গোটলৈ যাওঁ বুলি গধূলি তেনেকৈ ওলাই যাবলৈ অকণ বেয়াও লাগিল। তাৰপৰা পোৱালিও তেনেকৈ তাইৰ শুইও আছিলে, তাইকো তেনেকৈ আকৌ উলিয়াই নিবলৈ বেয়া লাগিল। এইজনী গল্লি হলতে উঠিলে, কাইলৈ মৰ্ণিঙত যাম, মৰ্ণিঙত কাম বন কৰি পেলাই তেনেকৈ পটকনে চাইনটো মাৰি আহিম। আচলতে যাবতো লাগিছিলে, বাইদেউক ক'লোঁ আৰু তেনেকৈ নাযাওঁ বুলি ক'লে আচলতে সিহঁতি বেয়া পায়, কাৰণ আমাৰ গোটটো বহুত মানে কি বুলি ক'ম এতিয়া, বহুত হেঁপাহত খোলা গৈছে। তেনেকৈ মানে মিটিং দিওঁতে প্ৰথমতে কৈছে যে তোমালোকে মানে না নকৰিবা, যিমান যেনেকৈ হ'লেও সময় উলিয়াই মানে গোটটোৰ কাৰণে টাইম দিবা। তেতিয়া আকৌ ফোন কৰি ক'লোঁ আৰু কাইলৈ মৰ্ণিঙত যাম বুলি। এতিয়া কাইলৈ যাম আৰু। কাৰেণ্ট গ'ল, ছোৱালীজনীক আন্ধাৰে মুন্ধাৰে থৈ আহিছোঁ। বেটা ক'ত, ভয় কৰিছে নি? ইজনী ভয় কৰিছে নি? ভয় কৰিছে নি? ভয় কৰিছে নি? ভয় কৰিছিলা তুমি? এটা অকলে অকলে আছিলা? কৰি দিয়াচোন, কৰি দিয়াচোন, কৰি দিয়াচোন। অকলে অকলে ভয় লাগিলে। ভিতৰত ইমান গৰম। বেটা আমি বাহিৰলৈ আহিছোঁ, গাড়ী চাব আহিলা? চন্দন বাহিৰত গাড়ী চাব আহিছা? হা, গাড়ী চাব আহিছা? গাড়ী চাব আহিলা? এইটো ষ্ট্ৰবেৰী, আজি দেউতাকে তাইৰ কাৰণে আনিছে। ইয়াৰ দাম হ'ল 159। এইটো ডক্তৰে নিৰ্দেশ কৰা বোলে, দোকানীয়ে কৈছে আৰু কিমান দূৰ সঁচা নাজানো। এইটো দেখাবলগীয়া কোনো কথা নহয়, কিন্তু নিউবৰ্ণ বেবীৰ কাৰণে, নিউবৰ্ণ এজনী মাকৰ কাৰণে প্ৰত্যেকটো বস্তুৱে নতুন। তাইৰ প্ৰত্যেকটো বস্তুৱে, তাইৰ প্ৰত্যেকটো খেলা বস্তু হওক, তাইৰ প্ৰত্যেকটো খোৱা বস্তু হওক, তাইৰ প্ৰত্যেকটো খেলা বস্তু হওক, সকলোবোৰ নতুন। আৰু এইবোৰে একোটা মেমৰিজ, এইবোৰে ৰাখিব লগা হৈছে। এইটো ষ্ট্ৰবেৰী দৰ্শিতাৰ কাৰণে দেউতাকে আজি আনিল। মেডিকেল ৰিকমেণ্ড কৰা বোলে। ইয়াৰ দাম হ'ল 159। আনবক্সিং কৰিম, তাই উঠিলে। এইটো মই আনবক্সিং কৰিম এতিয়া। জানো চব মই কিমান লাইট চাইছোঁ, পূৰা চকলেট একদম চফ্ট হয়। মই ধুই দিম এইটো অকণ এতিয়া। এইটো চব, এইটো দেউতাই কি আনিছে তোমাৰ কাৰণে? এইটো লোৱা, এইটো লোৱা, এইটো খোৱা, এইটো লোৱা দেই। বেটা এইটো ইমান ভাল লাগিছে নে খাই?
এয়া ৰাতি হ'ল, ভাত পানী খাই আজৰি হৈ মুখ হাত ভৰি ধুই আহিলোঁ। এতিয়া আমাৰ 10টা পোৱালি খুৱাই লওঁ, তাৰপিছত মুখত তেল লগাম, মুখখন অলপ মাছাজ কৰিম, তাৰপিছত আৰু ন বেটা গুড নাইট আৰু আজিৰ কাৰণে হয় এটা আজিৰ কাৰণে গুড নাইট আৰু হয়নে? ঠিক আছে, আজিলৈ গুড নাইট কৈ দে, গুড নাইট কৈ দে বেটা। এয়া মই এইটো কি নতুন বস্তু আনি দিছে, এইটোকে খাই খাই শুই থাকিম নেকি? নে কি খাই হ'বা? গুড নাইট ন। আমনি আমনি কৰা ছোৱালী এজনী, আমাৰ আমনি কৰা ছোৱালী নহয় নহয়, আমনি কৰা ছোৱালী। ঠিক আছে, মুখ চুখ মোচাই নাই ল'ৰা আমনি, মানে মুখ হাত ধুই আহিবলৈ পোৱা নাই, আইতাকে লৈ আছে, তাই কান্দি আছে, তাই কাৰণে খুৱাই লওঁ। তাৰপিছত আৰু ভিডিঅ'টো এডিটিং কৰিম। কেনেকুৱা হৈছে নাজানো, মানে এইটো সেই বুলি নহয় আৰু মই যে ব্লগ কৰিছোঁ কিবা বেলেগ এটা ভাবি কৰা নাই, নিজেই চাবলৈ কেতিয়াবা লাগে ন এনেকুৱা। কাৰণ কি হয়, আগতে আমি কিমান ভাল ভাল ভিডিঅ'জ ফটোবিলাক মাৰিলোঁ, কিন্তু সেইবোৰ একো নাই এতিয়ালৈকে। চাবলৈ মন যায়, আজি 5 বছৰ আগৰ কথা, আজি 4 বছৰ আগৰ কথা একো নাই। গতিকে ভাবিলোঁ এইখিনি সময়ৰ পৰাই নিজকে অলপ সাঁচি ৰাখোঁ, নিজৰ কথাবিলাক পিছত নিজে চাব পাৰিম, তেনেকুৱা আৰু বেলেগ একো নাই। ঠিক আছে, আজিলৈ সকলোকে গুড নাইট।